উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰী আৰু তামোলপুৰবাসী ৰাইজলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন আৰু নতুন বছৰৰ অলপ অলমকৈ হ'লেও আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে হয়তো আপোনালোকে সকলোৱে মোক চিনিয়ে পায়, মই এতিয়া এইবাৰ নহয় বহুত আগৰ পৰা আহি আছোঁ, মই তামোলপুৰৰ লগত জড়িত হৈ আছোঁ। অলপমান প্ৰব্লেম হ'ল, কিন্তু তাৰ পাছতো সেই এনভাইৰনমেণ্টটো আনিবলৈ আজি দেৱতা নিচিনা এজন খুব সুন্দৰ আৰ্টিষ্টে ট্ৰাই কৰি আছে, চেষ্টা কৰি আছে। ৰঞ্জন বৰুৱাই চেষ্টা কৰি আছে তামোলপুৰত। এতিয়া এইবাৰ আহিব নৱজিৎ নাৰ্জাৰী উইনাৰ। গতিকে ইমান এজন উইনাৰ, GTV উইনাৰ এজনক ইয়াত আনি আছে আপোনালোকৰ মাজত। কেলৈ আনিছিলে? যাতে নিজৰ এটলিষ্ট আপোনাৰ স্কুলত কিমান আছে ষ্টুডেণ্ট? 50 আছে। ইয়াত কিন্তু 50 ষ্টুডেণ্ট নাই আকৌ। গতিকে যিসমূহ গাৰ্জেন আহিছে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহিছে, ছাপোৰ্ট কৰিছে। এটলিষ্ট আপোনালোকৰ অনুষ্ঠানটো জীয়াই ৰাখিবলৈ আপোনালোকে আপোনালোকৰ মানে চেষ্টা চলাই ৰাখিছে। কিন্তু যিসমূহ আমাৰ অনুষ্ঠানৰে ছাত্ৰ ছাত্ৰীসকল অহা নাই, তেওঁলোকে নাই অহা একো নাই, নাহিলেও আমাৰ অনুষ্ঠান হ'ব। গতিকে যি হওক নহওক এইটো ৱৰ্কশ্বপটো ষ্টাৰ্ট হৈ গ'ল, আমি সামৰণি কৰিব লাগিব। যিমান পাৰোঁ আগৰ দৰে চেষ্টা কৰিম। প্ৰতি বছৰে আহোঁ নতুন এটা ষ্টাইল লৈ বা নতুন টেকনিক্স শিকাবলৈ ট্ৰাই কৰোঁ। নেজানো তোমালোকে কিমান আপগ্ৰেড হৈছে, এতিয়া চাম। আৰু লগতে পুনৰবাৰ মোৰ কাৰণে নহয়, দেৱতাৰ কাৰণে এটা ডাঙৰকৈ হাত চাপৰি দিব লাগে, ৰঞ্জন বৰুৱাৰ কাৰণে এটা হাত চাপৰি দিব লাগে। যিমান পাৰোঁ বেছি শিকিবলৈ, অ'কে? আৰু চবেই মন দি শিকিবা, হ'ব? চ' অল দ্য বেষ্ট ফৰ ইয়ৰ ফিউচাৰ, বেষ্ট অফ লাক। এণ্ড ইমানকে কওঁ মোৰ চবৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। Nama saya Kamal Nitya jadi kolektif kita